হেল্ল' গাইজ, মোৰ অন্যতম ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আজি বহুত দিনে ব্লগছ বনাবই পৰা নাছিলোঁ, কাৰণ যিহেতু মোৰ ভয় লাগি আছিলে। ভয়টো লাগিবই নহয় জানো, এই যে বাল্য বিবাহ বুলি পেলাই যে ধৰি লৈ ভয় লাগি আছিলে আৰু ক'ৰবাত জানো কিবা হ'ব, মোক যদি লৈ যায় তো কেনেকৈ আৰু ঘৰখন চলিব। মোৰ মায়ে বহুত ভয় খাই আছিলে, বহুত ভয় কৰিছিলে। মোক কৈ থাকে যে কি হ'ব, তোক যদি লৈ যায় পুলিচে, যে আমি কেনেকৈ চলিম, মোক কোনে খুৱাব, তেনেকৈ কৈ মোৰ মায়ে বহুত ভয় খাই আছিলে। আৰু তাকে লৈ পেলাই মই আজি এসপ্তাহে মই ভিডিঅ' একো বনোৱাই নাছিলোঁ। মোৰ মায়ে বহুত ভয় খাইছিলে। এইপিনে মোৰ মায়ে আৰু বহুত ভয় খাইছিলে। মায়ে কি ভয় খাইছিলে নেকি? ভয় খাইছিলোঁ তো, এটা ল'ৰা সি নহ'লে আমি কেনেকৈ খাম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ওলাইছোঁ মই শহু ঘৰলৈ। আজি যাম আৰু টাউনত মোৰ শহু ঘৰ, যিহেতু মানে ৰিম্পী মাকৰ ঘৰলৈ আজি ওলাইছোঁ। ৰিম্পী, মই আৰু পোৱালিটো লৈ পেলাই ওলাইছোঁ। আৰু তাতে মানে এখন আমাৰ বিয়া আছে, আমি বিয়া খাবলৈ ওলাইছোঁ। আজি ৰাতি থাকিম চাগে তাতে। আৰু যিহেতু আৰু ৰিম্পীয়ে মাকৰ ঘৰ পাবগৈ, আৰু ক'তনো আজি ঘৰলৈ ঘূৰি আহিব নহয় জানো, আজি তাতেই থাকিব। আৰু ময়ো থাকিম, আৰু পোৱালিটোৱে মোকতো নেৰে। বেটা, থাকিবানে তুমি আজি মামা ঘৰত? বেটা, তুমি মামা ঘৰত থাকিবানে আজি? মামা ঘৰত থাকিবা, ঘৰলৈ নাহা? মই যদি গুচি আহোঁ, মই গুচি আহিম, হ'ব? নহ'ব, ময়ো থাকিব লাগিব। হয় নেকি? কিয় ঘৰত নাহা? আইতাইও আহিব নিদিব? নিদিব, আইতাই আহিব নিদিব। অ' আইতাৰ কাৰণে নেন এটা আনিবা। আইতাক সোধাচোন, নেন খাবানে আইতা? আইতাক সোধা। অঁ, মই নেন খাম, 5টা নেন আনিবা। অঁ, আমি বিয়া ঘৰলৈ যাওঁ ন? কান্দি থাকিম। বা ৰিম্পী এতিয়া হোৱাই নাই ওলাই পেলা। বাপৰে বাপ, কিমান যে ষ্টাইল মাৰিছে ঠিক নাই দেই আজি। আৰু অ' ৰিম্পী, হ'লনে নাই? ধুমা এন্ধাই হ'ব দেখোন। আৰু কেতিয়া মাক ঘৰক পাবগৈ। আৰু ইমান ষ্টাইল মাৰিছে নেকি আজি তাৰমানে তামাম ষ্টাইল মাৰিছে। বা ৰিম্পী আজি তামাম ষ্টাইল মাৰিছে দেই। বাপৰে, আজি তামাম ষ্টাইল মাৰিছে, কাৰণ মাকৰ ঘৰত যাব ন। বা কি ষ্টাইল মাৰিছে, একে শ্ৰীদেৱীৰ নিচিনা কৰিছে। এই লাজ কৰিছে, তামাম ষ্টাইল মাৰিছে দেই। বাপৰে, কমচে কম গাইজ শুনক 3 ঘণ্টা লাগিছে। এনেকুৱা মেকআপ কৰিছে নহয়, 3 ঘণ্টা ধৰি মেকআপ কৰিয়ে আছে। গাইজ ফাইনেলি আহি পালোঁ ৰিম্পী মাকৰ ঘৰলৈ। এই ৰিম্পী কিন্তু তামাম বাহাদুৰি হৈছে দেই, কাৰণ কিয় ইমান ডাঙৰ ঘৰ বনাইছে চাওকচোন। এই ৰিম্পী মাকৰ ঘৰটো ইমান ডাঙৰ বনাইছে নহয়, বা 6টা-7টা ৰুম দি পেলাই বনাইছে। মানে এতিয়া ধুনীয়াকৈ বনাই আছে। আৰু এই ওপৰৰ টিংপাত লগোৱা নাই, ইপিনৰ পৰা এটা চাইডৰ পৰা লগাই আহি আছে, আৰু অলপ লগাবলৈ বাকী আছে। বহুত ডাঙৰ ঘৰ বনাইছে। সেই কাৰণত আজি ৰিম্পী বৰ বাহাদুৰি হৈ আছে। আৰু কাৰণ মোৰ ঘৰটো কেঁচা ঘৰ যে, একদম ৰিম্পীয়ে তামাম লেভেল দিছে দেই, তামাম লেভেল দিছে। মাকৰ ঘৰ ই ধুনীয়া বনাইছে নে, সেইকাৰণে ৰিম্পী বাহাদুৰি হৈছে আৰু তামাম লেভেল দিছে। আৰু আজি ৰিম্পী কিন্তু দেখিবও বৰ ধুনীয়া লাগিছে দেই, কাৰণ যিহেতু 3 ঘণ্টা ধৰি মেকআপ কৰিছে যে, সেইকাৰণে আজি বৰ ধুনীয়া হৈছে। কোলা কাউৰী আজি বগা হৈ গৈছে। আৰু মেকআপৰ যোৱাতে আজি তামাম বগা হৈছে দেই। আৰু এইফালে মোৰ মা হয়, নিজৰ মা হয়। এইফালে মোৰ মাহঁতৰ ঘৰ বনাই আছে অলৰেডি, আধা আধি হ'লে টিংপাতখিনি লগাব আছে, আৰু এইকেইটা প্লাষ্টাৰ কৰিব আছে। ৰিম্পীও খাওঁ লাগি আছে। আমি যে বিয়া খাব আহিছোঁ, ৰিম্পীয়ে খাওঁ লাগি আছে। ৰিম্পীয়ে তামাম খাব। মোক বাটত কৈ আহি আছে, কৈছে ভাত কেইটামান কমকৈ খোৱাচোন। কৈছে কমকৈ খাব কিয় দিছে জানেনে, মানে কমকৈ খাব। আৰু তাই কমকৈ খাই পেলাই ইয়াত মানে একে মাছে মঙেহে যি পায় তামাম খাব বোলে। মই কিন্তু ইমান খাব নোৱাৰোঁ দেই, মই কিন্তু একদম পেটটো বেয়াও হৈ আছে, বৰ গেলা পাতিয়ে আছোঁ আজি। আৰু তাইতো আজি তামাম পাতিছে, আকৌ সিপিনে খাব আৰু মাংস। তেনেহ'লে ৰাতি আজি হৈছে, আৰু কিমান যে পাৰিব ঠিক নাই আৰু দেই। আৰু আমাৰ লগত যাব দাদা বৌ যাব, আৰু মা যাব। তাৰপাছত বিয়া ঘৰত দেখাই আছো দেই, কেনেকুৱা বিয়া পাতিছে, কি পাতিছে, আপোনালোকক নিশ্চয় দেখাই আছো। কেনেকুৱা আৰু মাছ মাংস খোৱাখিনি দেখাবা দেই, কেনেকৈ চুবাই দেখাবা। আমি এতিয়া বিয়ালৈ গৈ আছো। এইফালে গণেশে পোৱালি ধৰিব দিছো তাক। মোক পোৱালি ধৰিব, তুমি লোৱা পোৱালি, অকণমান ল'ব দিছো, মানে তুমি লোৱা অকণমান ল'ব দিছো। আমি এতিয়া গৈ আছো বিয়ালৈকে। এয়া মোৰ বৌ হয়, মোৰ ভিডিঅ' দেখাই নাই চাগে, মই প্ৰথম ইউটিউব চেনেল খুলিছোঁ ন। মোৰ বৌ হয়, এয়া দাদা গ'ল আগত। এফালে হাজবেণ্ড আহি আছে। ইয়াক কোনে দাঙিব? অকণমান ডাঙা তুমি। মোৰ এলাহ লাগি গৈছে দেই। সেইখিনিৰ পৰা ঘৰৰ পৰা ওলাই আহিছোঁ, এইখিনিলে দেখি ভাগৰে লাগিল বোলে, ভাগৰি পৰিম নহ'লে। আৰু এইফালে আমি গোটেইকেইজনে গৈ আছোঁ বিয়া খাবলৈ।
বিয়া খাবলৈ গৈ আছোঁ মা নগ'লে মা দাদা গ'ল আগত গ'লগৈ দাদা মানে ৰখোতে বলে খং উঠি কৈছে ইমান টাইম ওলাইছে নহয় বই মোক মানুহজনে কৈছে 3 ঘণ্টা বই লগাইছে 4 ঘণ্টা বৌয়েও কিন্তু একদম মেকআপ মাৰিছে দেই বৌয়ে কিন্তু এঘণ্টা বেছিহে মাৰিলে 4 ঘণ্টা মেকআপ মাৰিলে বিয়া খাব আহিছে ফাইনেলি বিয়া ঘৰ পালোহি এই বিয়া ঘৰত বহি আছোঁ আৰু বিয়া ঘৰত বহি আছোঁ আমি এই বিয়া ঘৰত বহিছোঁ আৰু খাবলৈ মাতিলে আৰু কি কৰিম আৰু খাবলৈতো লাগিব আৰু এই ৰিম্পীয়ে খাওঁ লাগি আছে আৰু বল আৰু ৰিম্পী খাই দিওঁগৈ আৰু এয়া খাবলৈ বহিছোঁ এই তামাম বস্তু দিছে দেই একদম তামাম ৰিম্পী কিন্তু কমকৈ খাবা দেই কমকৈ খাবা ঢেৰ নাখাবা আৰু একে বেছি খাই পেলাই আৰু ঘৰত ধূপ ধপাই পাদি নাথাকিবা দেই কমকৈ এই তামাম দিছে আৰু দেই খাবলৈ তামাম দিছে তুমি তামাম খাইছা নেকি তামাম খাইছোঁ বৰ ধুনীয়া বনাইছে মাংস দিছে এয়া মাছ দিছে এই মাছ 2 পিচ খালোঁ মাছ দিছে মাছ 2 পিচ খালোঁ কাৰণ মোৰ পিছো খাইছোঁ আৰু মোৰ ল'ৰাটো পিছো খাইছোঁ দেই তামাম খাইছোঁ তামাম দিছে আৰু তামাম খাইছোঁ এয়া মোৰ খাই হৈ গ'ল আৰু যে কৈছিলে গণেশে আমি ঠিকছে খাম বুলি চাওক কিমান খাইছে তামাম খাইছে দেই ক'ব লাগিব আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ যদি ভাল আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব নাপাহৰিব